এই ডুবে গেছা আজান সালাম আলাইকুম আদাব আদাব কৰোণাৰ কাৰণে হাত মিলাব নালাগে আজি ঈদ উপলক্ষে মই তাত ডেন্স কৰিম ঈদ উপলক্ষে আজি তাত ডেন্স এটা কৰিম তাতে আপোনালোকৰ ঈদ উপলক্ষে আপুনি একেলগে কৰোঁ আমি আজি ঈদ উপলক্ষে এটা কৰোঁ দিয়ক আপুনি ইছলাম ধৰ্মৰ লোক নহয় নেকি চাওক এটা কৰোঁ তেলডিপুৰ পৰা আহি আছোঁ অলপ 1 মিনিট ডেন্স এটা কৰি যাওঁ আহি আছোঁ নমস্কাৰ আমাৰ এই মিষ্টাৰ চৌধুৰী ইউটিউব চেনেলটোৰ জৰিয়তে কাৰোৰে মনত অপমান বা আঘাত অনাৰ আমাৰ উদ্দেশ্য নহয় কেৱল মাত্ৰ ছ'চিয়েল এক্সপেৰিমেণ্ট আৰু এণ্টাৰটেইনমেণ্টৰ বাবেহে ভিডিঅ'বোৰ বনোৱা হয় আৰু হাঁহি ধেমালিৰ মাজেৰে ছ'চিয়েল এক্সপেৰিমেণ্ট আৰু এণ্টাৰটেইনমেণ্ট কৰা হয় অনুগ্ৰহ কৰি মনত পেলাব আৰু ল'লাই ঘূৰাই দিব ধন্যবাদ হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ নিশ্চয় ভাল মোৰো ভাল আৰু আজি পোনপ্ৰথমে আমাৰ ইউটিউব চেনেল মিষ্টাৰ চৌধুৰীৰ তৰফৰ পৰা আৰু মোৰ ফালৰ পৰা সমূহ অসমবাসীলৈ আৰু বিশ্বৰ সমূহ ইছলাম ধৰ্মৰ লোকসকললৈ মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল আৰু আজিৰ ভিডিঅ'টো এটা আমাৰ বৰপেটা বজাৰত সৰু কৰি এটা প্ৰেংক কৰা হ'ব কিন্তু ইয়াত যাতে কোনো ভুল নুবুজে আমাৰ উদ্দেশ্য কোনো ধৰ্মক ঠেচ পহচাৰ নহয় আমাৰ উদ্দেশ্য এইটো যে হাঁহি ধেমালিৰ মাজত চলি থকা আৰু ভিডিঅ'টো অকল হাঁহি ধেমালিৰ কাৰণেহে বনোৱা হৈছে তো বন্ধুসকল চাই থাকক ভিডিঅ'টো হাত মিলাব নালাগে গম পোৱা নাই কৰোণা আহি আছে আৰু মাস্কখনো এতিয়া পিন্ধি আছে মাস্ক এতিয়া নাকৰ ওপৰত বাছ বজাৰ পিছতে এই পিনে এই ৰ'দ পৰি আছে বাছ বজাৰ পিছতে 12 বাজা বাছ বাছ ওই কোনে যাব বেল্লা হেল্লা ক'ত আহিছিল ওইদিকে বেল্লা যামো আইছি কোনে আহিছিল বেল্লাই যামো বৰবাড়াই বাৰী কোনে হাউলি হাউলি বাৰী বেল্লাই যাব হাউলিৰ পৰা আহিছে হ্যাঁ আৰু কৰোণা টাইমত হাত মিলাব নালাগে দূৰৰ পৰা চালাম আলাইকুম আলাইকুম চালাম হাত নিমিলাব হাউলি যাব ভেলা যাব এই চিধা যাই থাকক আগত লেফ্টে যাব লেফ্টে যাই আৰু চিধা যাব তাতে পাই যাব চাওক ভাইজান ঈদ মুবাৰক আপুনি মাস্কখন কিয় পিন্ধা নাই ৰাজহুৱা থানত থাকিলে মাস্ক পিন্ধিব লাগে না মই তোমাক চিনি পোৱা নাই মোক চিনি পোৱা দৰকাৰ নাই মই এজন সাধাৰণ লোক আপুনি মাস্কখন কিয় পিন্ধা নাই সেইটোৱে মোৰ কৈছে ঠিক আছে কিয় পিন্ধা নাই কিয় পিন্ধা নাই মাস্কখন এই খুলি গৈছে ডাক্তৰৰ ছুটি গৈছে আমাৰ আৰক্ষী প্ৰশাসনে এইটো জাৰি কৰিছে যে 1 মিনিটৰ কাৰণে ৰাজহুৱা থানত যাতে মাস্ক খুলিব নালাগে গম পায়নে নাই আপুনি বুজিছোঁ গম পায় তাৰপিছত আপুনি মাস্কখন খুলিছে তাৰপিছত আপুনি মাস্কখন খুলিছে এই খোলা নাইতো মিছত আহিছে ঠিক আছে আগলৈ যাতে এনেকুৱা নকৰে আৰু আপুনি কোনোবা যদি হাত মিলাব আজিৰ দিনত হাত নিমিলাব দূৰৰ পৰা যেনেকৈ ভাবে আপুনি কৈ দিব আৰু এইটো আমাৰ এটা ধেমালি প্ৰেংক ভিডিঅ' বনাই আছিলোঁ এইটো আমাৰ পিনে কেমেৰা বেয়া চাইটো একো নাপায় এইটো আমাৰ অকল মানুহখিনিক মানে হাত মিলাব নালাগে সেইটো উদ্দেশ্যে ভিডিঅ'টো বনাইছে আৰু এনেকৈ মাস্কখন পিন্ধি ৰাখিব ৰাজহুৱা থানত থাকিলে বাকী বেয়াটো একো নাপায় বেয়াবিলাক নকৰা ক'ব নালাগে নাই আমাৰ উদ্দেশ্য সেইটো যে কোনো যাতে মাস্ক খুলি নাথাকে আৰু হাত যাতে নিমিলায় ঠিক আছে মাস্ক পিন্ধি ৰাখিব ভাইজান ঈদ মুবাৰক কৰোণা টাইমত গম পায় না হাত মিলাব নালাগে গম পায় নে নাপায় পাইছোঁ আপুনি যোৱা কেতিয়া মই হাত মিলালেও আপুনি মিলাব নালাগে আপুনি ক'ব লাগে আজি এই বৰ্তমান কৰোণা টাইম ঠিক আছে মুখেদি কয় ঈদ মুবাৰক কিন্তু হাত মিলাব নালাগে বুজি পাই না নেক্সট টাইম হাত নিমিলাব কৰোণা যিটো প্ৰট'কল আছে সেইটো মানি যাতে কৰে তো গোটেই অসমবাসীৰ ওচৰত অনুৰোধ কৰোণাৰ যিটো প্ৰট'কল আছে সকলোৱে মানক সকলোকে মানিবলৈ কওক আমিও মানি চলিম যিহেতু ডাঙৰ মহামাৰী বিপদৰ সময় আমাৰ ঠিক আছে ধন্যবাদ ভাইজান ঈদ মুবাৰক হাত মিলাব নালাগে নেকি ধন্যবাদ ক'ত গ'ল আপোনাৰ আমি এটা ধেমালিৰ ভিডিঅ' বনাই আছিলোঁ
আজি ঈদ উপলক্ষে মোৰ ঘৰ বৰপেটাতে হয় বহুত কেইজন মানুহ গৈ হাত মিলাব গৈছিলোঁ কিন্তু নাই কি এইটো সময়ত বহুত মানুহে গম নাপায় যে হাত মিলাব নালাগে ইপিনে ইপিনে আমাৰ কেমেৰা আছে ইপিনে এইজন ফাৰ্ষ্ট ব্যক্তি যিয়ে মানে হাত মিলাব মানা কৰিছে আমি হেণ্ডশ্বেক কৰিব নালাগে এইটো উদ্দেশ্যৰে আমি আজি এই ভিডিঅ'টো বনোৱা হৈছে পৰিস্থিতি সাপেক্ষে হয়। মানুহ বাছি চলিব লাগিব হয় ইয়াতে তুমিও মানুহ ময়ো মানুহ হয় মানুহ মানুহ কোনোদিন হিংসা কৰিব নাপায় মানুহ এক আল্লাহ ভগৱানৰ সৃষ্টি গতিকে মানুহে মানুহ সজাগ হ'ব লাগিব বুজি পাইছে পৰিস্থিতি সাপেক্ষে নিজে বাচিব লাগিব আনকো বচাব লাগিব আৰু মই আকৌ এবাৰ কৈছোঁ যে এই ভিডিঅ'টো আমাৰ কোনো ধৰ্মৰ বিৰুদ্ধে নহয় এইটো অকল আমাৰ সমাজক এটা সচেতনতা জগাৰ কাৰণে সেই ভিডিঅ'টো এইটো উদ্দেশ্যৰে বনোৱা হৈছে ঠিক আছে আপোনালৈ আজি ঈদৰ শুভকামনা থাকিল ধন্যবাদ ঠিক আছে ধন্যবাদ ধন্যবাদ হৈ যান ৰ'ব অলপ ৰ'ব গাড়ীটো অলপ বেয়া হৈছে অলপ লৈ যাব নেকি গাড়ী বেয়া হৈ গ'ল তাত ৰাখি দিলোঁ গাড়ী বেয়া হৈ গ'ল ৰাখি দিলোঁ অলপ লৈ যাব নেকি ক'ত লৈ যাব লাগে ভাটকুচিৰ অলপ আগত আপুনি ক'ত যাব মন্দিয়া যাব পাৰিম তেতিয়াহ'লে গাড়ী নষ্ট হৈছে নেকি অঁ গাড়ী বেয়া হৈ গ'ল চালাম আলাইকুম অঁ চৰি কৰোণা হৈ আছেতো হাত মিলাব নালাগে আদাব বহি লওঁ অসুবিধাটো নাই আকৌ কিন্তু কিবা তিনিজন যে বহিলে কিবা ধৰিবলৈ গৈ আছে কিবা অসুবিধা হ'ব নেকি মন্দিৰ মানে কিবা কাম আছে অঁ মানে যাব পাৰোঁ হ'লে কিন্তু কিবা যদি অসুবিধা হয় আৰু মোৰ পইচা নাই ন লগত যদি মানে ধৰে আৰু যাতে পুলিচে ধৰিব পাৰে ন কাৰণ প্ৰশাসনে এইটো নিয়ম মানি দিছে হয় না আৰু আমি তাত ভিডিঅ' শ্বুট কৰি আছিলোঁ এইটো মানে এনেকুৱা হ'লে আপোনালোকে হেল্প কৰে নে নাই চাই আছিলোঁ চেনেলৰ নাম মিষ্টাৰ চৌধুৰী আপুনি এই কেমেৰা হৈ আছে এবাৰ চাই দিয়কচোন হাই বুলি কৈ দিয়ক লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব এইটো কৈ দিয়ক লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব আৰু ভাল লাগিল এনে ৰখিছে হেল্প কৰিব বিচাৰিছে আৰু তাৰ লগতে কৰোণাৰ প্ৰট'কলটো যাতে মানি চলে এইটো অনুৰোধ আৰু বেয়া নাপাব কয় অনুৰোধ এইটো ভাইজান যাব পাৰি নেকি আমাৰ বাইকটা খৰাব হৈ গ'ল আমি অল্প আমাক হেল্প কৰোঁ এইদিকে এই মাধৱ কলেজের আগে যাব না আমি এইখানে যাবো আমার ফ্রেন্ড আছে এখানে ঘুরে দিচ্ছি আমার বাইক খারাপ হয়েছে অল্প অনেক লোক আসবে হ্যাঁ ঈদের দিনে আজ অল্প হেল্প করো না অনেক লোক আসবে আপু আল্লাহ ভালো রাখে আজ ঈদের দিনে অলপ হেল্প ভাই তোমরা বেলেগ আহিব চাই ল'বা এটা অলপ ৰ'ব এটা আমি মানে ভিডিঅ' বনাই আছিলোঁ বেয়া নাপাই প্ৰেংক ভিডিঅ' ধেমালি ভিডিঅ' এটা বনাই আছিলোঁ মোৰ ইয়াতে লগৰ ছোৱালী কৰি আছে হয় ইয়াক লৈ সোনকালকে ঠিক আছে আপোনাৰ প্ৰব্লেমটো বুজি পাইছে কিছুমান আপুনি যে এটলিষ্ট ৰখিছে কিছুমান এনেকুৱা আছে যে মানে নৰখে ছিগনেল দিয়াৰ পিছত নৰখে মোৰ কি বিপদ হৈছে কি হৈছে ওই কেমেৰা আছে এইপিনে চাই দিয়ক এবাৰ হাই কৰি দিয়ক কেমেৰা পিনে ক'ত কেমেৰা এইটো কেমেৰা আছে নাই অলপ মই কৈছিলো ন অলপ অলপ আৰু দাদাই কৈছিলোঁ যে অলপমান আগত থৈ আহিম কিন্তু মই অলপ বেছি কৰাৰ কাৰণে কৈ আছিলোঁ তেখেতক ঠিক আছে আপুনি বেয়া নাপাবতো ঠিক আছে দাদাই বেয়া নাপায় আৰু আমাৰ চেনেলটোৰ নাম হ'ল মিষ্টাৰ চৌধুৰী MR স্পেচ চৌধুৰী ঠিক আছে আজি আমাৰ চেনেলৰ ফালৰ পৰা মোৰ ফালৰ পৰা আপোনাৰ ঈদৰ আন্তৰিক শুভকামনা থাকিল ঠিক আছে ধন্যবাদ যাব তো বন্ধুসকল ফাইনেলি আজিৰ ভিডিঅ' কমপ্লিট হ'ল বহুত কষ্টৰ মাজেৰে আজি ভিডিঅ'টো কমপ্লিট হ'ল আৰু বন্ধুসকল কৰোণাৰ যি প্ৰট'কল সেই প্ৰট'কল সম্পূৰ্ণভাৱে আমি মানি চলি আছোঁ চাব চেনিটাইজাৰ লৈ আছোঁ মাস্ক লৈ আছোঁ তো বন্ধুসকল আজিৰ ভিডিঅ'টো কেনে লাগিল চাই কমেণ্ট কৰি জনাব নিশ্চয় আৰু যদি ভিডিঅ'টো ভাল লাগে আৰু আমাৰ যদি কষ্টৰ ফলটো দিব বিচাৰে এটা লাইক চেনেলটো ছাবস্ক্ৰাইব আৰু বন্ধুসকলৰ মাজত শ্বেয়াৰ কৰি দিব ভিডিঅ'টো